নমস্কাৰ বন্ধুসকল, আত্মনিৰ্ভৰ অসম 2 লাখ টকাৰ লোন কেনেকৈ এপ্লাই কৰিব এইটো কিছু নাম। তো প্ৰথমতে আপোনালোকে গুগল ক্ৰোমত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছতে ওপৰত যিটো লিংক আছে এইটোতে ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। আৰু ৱেইট কৰাৰ পিছতে আমাৰ পেজখন খোল খালে। আৰু খোল খোৱাৰ পিছতে ওপৰৰ ফালে দেখিব সাইন আপ আৰু স্কিম ৰেজিষ্ট্ৰেশ্যন দুটা অপশ্যন আছে। এই দুটাৰ ভিতৰতে আপোনালোকে সাইন আপত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছতে তাৰপিছতে আমাৰ মেইন পপআপখন খুলিব। আৰু খোলাৰ পিছতে ইয়াতে আছে ইউজাৰ সাইন আপ। তো প্ৰথমতে আপোনালোকৰ এপ্লিকেশ্যন নাম, যিজনৰ এপ্লাই কৰিব সেইজনৰ নাম দিব। তাৰপিছতে আছে এপ্লিকেশ্যন ইমেইলটো বহুৱাই দিব। তাৰপিছতে আছে কণ্টেক্ট নাম্বাৰটো বহুৱাই দিব। তাৰপিছতে আছে পাছৱৰ্ডটো বহুৱাই দিব। পাছৱৰ্ডটো বহুৱাই দিয়াৰ পিছতে আৰু কনফাৰ্ম পাছৱৰ্ডটো বহুৱাই দিব। বহুৱাই দিয়াৰ পিছতে ইয়াতে কেপচাটো ফিল আপ কৰি দিব। আৰু কেপচাটো ফিল আপ কৰি দিয়াৰ পিছতে চেণ্ড অ'টিপিত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰত অ'টিপি যাব। আৰু অ'টিপিটো ইয়াতে এণ্টাৰ কৰি দি ছাবমিট বটামত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছতে আমাৰ মেইন পপআপখন খোল খালে। আৰু খোল খোৱাৰ পিছতে আপোনালোকৰ ইয়াতে আছে বেছিক ইনফৰমেশ্যন এবাউট এপ্লিকেশ্যন। তো আপোনালোকৰ যি ইয়াতে বিচাৰি আছে সেইবিলাক আপোনালোকে ফিল আপ কৰি দিব। মই সিকিউৰিটিৰ ইছ্যুৰ কাৰণে মই হাইড কৰি ৰাখিলোঁ। আপোনালোকে সকলোবিলাকে ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ইয়াতে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছতে ইয়াতে লগতে ভেৰিফাই বটম আছে, ইয়াতে ক্লিক কৰি দিব। আৰু ভেৰিফাই বটমত ক্লিক কৰি দিয়াৰ পিছতে এইটো ভেৰিফাই হ'ব। আৰু ভেৰিফাই হোৱাৰ পিছতে নেক্সট ষ্টেপত আপোনালোকে যাব পাৰিব। লগতে ইয়াতে আছে চিলেক্ট ছেক্টৰ, তাৰপিছতে টাইপ অফ ট্ৰেড, তাৰপিছতে আছে ফটো আপলোড ফ্ৰণ্ট ছাইড। আপোনালোকে যিটো বিজনেছ কৰি আছে সেইটোৰ আপোনালোকে 1 কপি ফটো লাগিব। আপোনালোকৰ যিটো আছে ইয়াৰ 1 কপি ফটো লাগিব। ফটো আপলোড দিব। আপলোড দিয়াৰ পিছতে নেক্সট ষ্টেপ আহিব। নেক্সট ষ্টেপবিলাক ফিল আপ কৰিব। ফিল আপ কৰি দিয়াৰ পিছতে ইয়াতে আছে ডিক্লাৰেশ্যন। তো ডিক্লাৰেশ্যনটো টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দি ছেভ এণ্ড নেক্সট বটামত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এখন পপআপ খুলিব। আপোনালোকে যিখন ছেভ কৰিলে, যিখন এড্ৰেছ ছেভ কৰিলে যিখন এনেকৈ খুলিব। তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে ইয়াতে দুটা অপশ্যন আছে। এটা আছে এডিট, তাৰপিছতে এটা আছে ছাবমিট। তো আপোনালোকে যদি কিবা মিছমেচ হৈ থাকে নাম তাৰ এডিটত ক্লিক কৰিব আৰু নহ'লে ছাবমিট কৰি দিব। তো ছাবমিট কৰি দিয়াৰ পিছতে আপোনালোকে একনলেজমেণ্টখন ওলাই পৰিব। ওলাই পৰাৰ পিছতে আপোনালোকে ফিউচাৰ ৰিফাৰেঞ্চৰ কাৰণে এইখন প্ৰিণ্ট কৰি ৰাখিব বা স্ক্ৰীনশ্বট মাৰি ৰাখিব। ধন্যবাদ। এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। ধন্যবাদ।